আজি আপোনাক দেখুৱাম 500 বছৰ পুৰণি পবিত্ৰ কুৰাণ শৰীফ। আপুনি জীৱনত কেতিয়াবা 500 বছৰ পুৰণি পবিত্ৰ কুৰাণ শৰীফ দেখিছিলনে? যদি দেখা নাই তেন্তে আজিৰ এই ভিডিঅ' আপোনাৰ বাবে। আজিৰ পৰা 500 বছৰ পুৰণি পবিত্ৰ কুৰাণ শৰীফ দেখাত কেনেকুৱা আছিল সেয়া আজি আপোনাক দেখুৱাম। ভিডিঅ'টো প্ৰথমতে ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখন হৈছে কুৰাণ শৰীফ, যি আজিৰ পৰা প্ৰায় 1400 বছৰ আগত আৰবৰ গাৰেহেৰা নামৰ এখন পাহাৰত মহামানৱ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল। পবিত্ৰ কুৰাণক মহান আল্লাহে তেওঁৰ সকলোতকৈ প্ৰিয় ধূত মহামানৱ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল কৰিছিল। কুৰাণ শৰীফ এনেকুৱা এখন কিতাপ যিখন কিতাপ বিশ্বৰ প্ৰতিগৰাকী মানুহৰ বাবে শান্তিৰ প্ৰতীক। ইছলামিক ইতিহাস অনুসৰি ইছলামৰ পয়গম্বৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সুদীৰ্ঘ 23 বছৰত অৱতীৰ্ণ হৈছে। ইছলামৰ অনুগামীসকলে বিশ্বাস কৰে যে কুৰাণ হৈছে এক সম্পূৰ্ণ জীৱনশৈলী। হয়, আজি আমি আপোনালোকক 500 বছৰ পুৰণি পবিত্ৰ কুৰাণ শৰীফখন দেখুৱাইছো। 500 বছৰ পুৰণি পবিত্ৰ কুৰাণখন দেখি আপোনাৰ কি অনুভৱ হ'ল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম 24।